শালমাৰা স্থিত যি শ্বহীদ বেদী আৰু চিলাৰায় মূৰ্তিত কিছুমান আমি অযথা হৰ্ডিংছ বেনাৰ লগোৱা দেখা পাইছোঁ আৰু আমি ইতিমধ্যে প্ৰশাসনৰ জৰিয়তে আমি সেই হৰ্ডিংছ বেনাৰবিলাক উলিয়াই পেলাইছোঁ আৰু আমি এইখিনিতে আমি জনাব বিচাৰিছোঁ যি অনুষ্ঠান বা যি প্ৰতিষ্ঠানে সেই বেনাৰসমূহ লগাইছে আমি শ্বহীদ বেদী আৰু যিহেতু চিলাৰায় লগাইছে সেয়া লগোৱা জেগা নহয় আৰু আমি এয়া কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু যি অনুষ্ঠান প্ৰতিষ্ঠানে এই বেনাৰসমূহ লগাইছে 24 ঘণ্টাৰ ভিতৰত আমাক ক্ষমা খুজিব তেওঁলোকে লাগিব ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব নহ'লে আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য থাকিম হয় আৰু শ্বহীদ বেদী যিহেতু আমাৰ পবিত্ৰ স্থান তাত আমাৰ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি তাত জড়িত হৈ আছে গতিকে অনাগত দিনলৈ যাতে এনেকুৱা যাতে দুষ্কাৰ্য কোনেও নকৰে তাৰ কাৰণে আমি সকীয়াই দিলোঁ